এইখন অসম দেশ, যিখন মায়াবী যাদুৰে পৰিপূৰ্ণ। অতীজৰে পৰা চলি অহা ভাষা বৰ্ণ বৈষম্য নিৰ্বিশেষে অসমীয়া মানুহে একেডাল দোলেৰে বান্ধ খাই আছে। লগতে আছে এটা অদ্ভুত নীতি, যিটোৱে আজি একবিংশ শতিকাতো মূৰ তুলি থিয় দি থাকিবলৈ সক্ষম হৈছে। সেইটো হৈছে অন্ধবিশ্বাস। ভিদা চাউল দিব আহিলো। চাউল দিব আহিলি, বহ বহ বহ। দেখাম দে দেখাম দে। দেউতা পানী এঘটি লৈ আহিবিচোন। নিছো। লওক দেউতা। আৰু শুন, তোক যে মই ডিম কেইটা সিজাব দিছিলো, সিজালি নে? দেউতা এইটো ল দিয়ক। বাৰু দেউতা, আপুনি বাৰু ডিম ক'ৰ পৰা আনিছিলে? ক'ৰ পৰা? আমাৰ সেই মণিৰ দোকানৰ পৰা। সিনো সেইসোপা কি ডিম দিলে? কিয়? কিয় মানে সেই ডিম সোপা দেখোন নিসিজেহে নিসিজে। মই সেই ডিম কেইটা টিপি টিপি চাই আছো নহয়, কোমলেই নহয়। কি? এই মূৰ্খ, ডিম হ'বলা টিপি চাই। তেনেকৈ নাচাই নেকি? হ'ব, এতিয়া যা যা, চিলিণ্ডাৰটো চাগৈ শেষেই হ'ল। এই বাহক মানুহ কি খাই জন্ম দিলো। এই ডাঙৰ আপোনাক মাতিছে বুলি কবি, যা। হ'ব দেউতা। হেল্ল'। এইবাৰ আমি শ্বৰ্ট ফিল্ম এখন বনাম বুলি ভাবিছোঁ। মানে কৰোণাৰ ওপৰতে ভাবিছোঁ। আগৰ শ্বৰ্ট ফিল্মখনতো ভালেই হৈছিলে, 9,000 ভিউজ আহিছিলে। দাদা দাদা ৰখিবিচোন, তোক মই অলপ পিছত ফোন কৰিছোঁ। কি হ'ল? দাদা, তোক দেউতাই মাতিছে। কিয়? সেইটো দেউতাইহে জানিব। যা যা, সোনকালে যা, নহ'লে দেউতাই ৰামায়ণ ৰচিব। তই আকৌ ক'লৈ যা? তোক দেউতাই ঘৰত থাকিব কোৱা নাছিলে? বাদ দে দেউতাৰ কথা। আৰু এনে এনে ঘূৰি নুফুৰিবি। দেশৰ পৰিস্থিতি দেখিছ নহয়, কৰোণা লাগিব হ'লে পাবি মছলা। हम किसी से डरने वाला नहीं है। আৰু পদুমি ঘৰৰ পৰা আহোঁতে পিঠিত তেল অলপ সানি আহিবি। দেউতা মাতিছিলে। ডাঙৰ শুনা, মই আবেলি অকণমান টাউনৰ ফালে ওলাই যাম। তই গৰুকেইটা আনি থবি। কি? 1 বজাৰ পৰা দেখোন সন্ধ্যা? মেট্ৰিকডাল পাছ কৰিলি বোলে পেক পেকাই নাথাকিবি। মই যিটো কৰিব দিছোঁ সেইটো কৰ। মই জানো কোনটো কি কৰিব লাগে নালাগে। এতিয়া যা। কি কৰে কৰি থাকক। দেউতা, দেউতা। কি হ'ল? সৰুপোনাৰ গাটো বহুত বেয়া কৰিছে। বলচোন বল। আহকচোন আহক। শুন, কি হৈছে তোৰ? ডাঙৰ পোনা, ৰুমাল এখন পানীত ভিজাই লৈ আছোন। ভাল সৰুপোনা, অকণ ভাল পাইছনে তই? দেউতা, কি হ'ব এতিয়া? ইয়াৰ গাত দেখোন কৰোণা লক্ষণবোৰে দেখা দিছে। ইয়াক নহ'লে ওচৰ হস্পিটাললৈকে লৈ যাওঁ নেকি? নালাগে বুজিছ। হস্পিটাললৈ নি সেই ভেকু ভাওনা কৰিব দৰকাৰ নাই। তাত নি আকৌ কিবা সেই কোৱাই চিন্তা নেকি তাত সোমাই থৈ দিয়ে। কোৱাই চিন্তা ন, কোৱাৰেণ্টাইন চিন্তা। সেইডালি
এটা কাম কৰোঁ বুজিছ কি এই সোণাৰাম বেজকে মাতো বুজিছ সোণাৰাম বেজে কৰোণা বেমাৰ ভাল কৰিব পাৰিব জানো তাৰ সলনি আমি ওচৰৰ সুমন ডাক্তৰকে মাতো নেকি তই বেছি কথা কওঁ মই যিটো কৈছোঁ সেইটো ক সোণাৰাম বেজতকৈ কোনোবা ওপৰত হ'ব পাৰে নেকি সি এক চুটকিত বেমাৰ ভাল কৰি দিব মই যিটো কৈছোঁ সেইটো ক দে ফোন এটা লগা কথাটো আকৌ এবাৰ ভাবি লওক নেকি মই যিটো কৈছোঁ সেইটো কৰ ফোন এটা লগা হেল্ল' তোমাৰ কামটো হৈ আছে মই বনাইছোঁ তাবিজটো মই বনাইছোঁ ঠিক আছে মই তোমাৰ কাইলৈ চিয়'ৰ যাম তোমালোকৰ ঘৰলৈ ঠিক আছে মই তোমালৈ অকণ পিছত ফোন কৰি আছোঁ বাৰু দেই মোৰ ফোন এটা আহিছে হেল্ল' কোনে ক'লে মই কমলপুৰৰ ঘটিৰামৰ ডাঙৰটো পিতেকে কৈছোঁ ঘটিৰাম ঘটিৰামৰ লোৱা ন তুমি কমলপুৰৰ যে ঠিক আছে কি হৈছে বুলি ক'লা কৰোণা হৈছে ঠিক আছে বাৰু মই গৈ আছোঁ এবাৰ মই তোমালোকৰ গাঁৱতে আছোঁ এই মৰমী এই পঞ্চায়তৰ সদস্য সিহঁতৰ ঘৰত আছোঁ ৰ'বা মই গৈ আছোঁ বাৰু বেছি সময় নালাগে ঠিক আছে ডাঙৰ আপোনাৰ সোণাৰাম দাই কি ক'লে তেওঁ আহিছে পাবহি এতিয়া ঠিক আছে ফোন ভাল হ'ব সোণাৰাম বৰ্তা আহি আছে নহয় আহিলে নেকি যাচোন চাহ গৈ যা আমাৰ সৰু পোনাৰ ব'লা মই আছো নহয় ব'লা ঘটিৰা কৃষ্ণ ৰোগী হবলা এইজনে এইজনে যোৱাকালিলৈকে আপোনাৰ ঠিকেই আছিলে আজিৰ বা কি হ'ল আৰু নাজানো ৰ'বা মই অকমান চাই দিম ভাল হৈ যাব নহয় ন চিন্তা নকৰিবা বুজিছা ঘটিৰাম এনেকুৱা বেমাৰ মই বহুত ভাল কৰিলো সেইকাৰণেইতো আপোনাক মাতিছো সেইটো কথা এইটো ন ৰ'বা গাটো বহুত গৰম হৈ আছে ন অকমান হৈছে পাই গৈছো বুজিছা বহুত ভয়ংকৰ বেমাৰ হৈছে ইয়াৰ হয় নেকি এইজনক কোনোবাই মায়াবী বান মাৰিছে তুমি এটা কাম কৰিব লাগিব তোমালোকে এটা তাবিজ ল'ব লাগিব এইটো তাবিজ এইবিলাক বহুত তুমি এটা কাম কৰিবা তুমিতো ঘৰখনৰ সকলোতকৈ ডাঙৰ ল'ৰা ৰাতিপুৱা সোনকালে উঠি এই মহাদেৱৰ ওচৰত ধূপ এডাল জ্বলাবা তাৰ পিছত দোল এডালত তাবিজটো সুমিয়াই ইয়াৰ কঁকালত বান্ধি দিবা 4 দিন সময় দিছো মায়াবী শক্তি ওলাই লৰ মাৰিব তোমালোকে নেজানা তোমালোক সৰু দেউতাই জানে দেউতাক সুধিব পাৰিবা 1990 চনত যেতিয়া অসমত কৰোণাই ভৰপূৰ হৈ গৈছিল সোণাৰাম বেজে ভাল কৰিছিল সকলোকে হয়নে নহয় তুমি এইটো এতিয়া মানে কি মই যেতিয়া যাওঁ মোক ফিজটো দিয়া মই মানে আকৌ এই ওচৰৰ কাম আছে নহয় বৰ পঢ়ি দিয়কচোন তুমি মোক ফিজটো দিয়া মই যাওঁ আৰু বুজিছা সোণ বৰ্তাই দেখোন 4 দিনতে ভাল হৈ যাব বুলি কৈছিলে আজি দেখোন 5 দিন হ'ল ময়ো তাকেই ভাবিছো বুজিছ তই এটা কাম কৰচোন সোণাৰামলৈ এটা ফোন কৰোঁ ৰ'ব কি ক'লে আহিব তেওঁ আজি বোলে ঠিক আছে দে সোণাৰাম দেখোন আহিয়েই নাপালে আহিব ৰ'ব এই আহিছে ঘটিৰাম কৃষ্ণ কৃষ্ণ কৃষ্ণ
ইয়াৰ হবলা বেমাৰটো ভাল পোৱাই নাই ইয়াৰ বেমাৰটো ভাল হোৱাই নাই নহয় বাবা চকী এখন আনা গৈ যোৱাচোন অ আনি চিন্তা কৰিব নালাগে বুজিছা হয়। ভাল হৈ যাব মই আহিলো যেতিয়া চিন্তা নাই বুজিছা অকণমান ভাল হৈ চাই দিয়ক এই বাহিৰা শক্তি বহুত চালাক বুজিছা হয় হয় মোৰ তাবিজত কেৰেপে কৰা নাই এই এটা কাম কৰিব লাগিব হয় কওকচোন তুমি এটা এই ঢেকীয়া ঠাল লৈ আহিবা যোৱা হয় ঢেকীয়া যে হয়। গছ এজোপা লৈ আহিবা যোৱা যা যা ভাল হৈ যাব তুমি চিন্তা কৰিব নালাগে হয় হয় লওক লওক ঠিক আছে বাহিৰ শক্তি ভাল হৈ গৈছে সৰুকুনা কি হৈছে এতিয়া মই যাওঁ দিয়া হেৰি ৰ'ব আপুনি এই সকলোবোৰৰ গুৰিটা আপুনিয়ে নহয় জানো তোমাক আপুনি শাস্তি নোপোৱাকৈ কেনেকৈ যাব কি কৰিবা ঐ কুকুৰ পলাবলৈ আহিছ তই চাল্লা তোৰ কাৰণে আজি মোৰ ভাইটি মৃত্যুৰ মুখত পৰিল অ ভাইটি তই নুঠকেলে অ ভাইটি অ ভাইটি দেখিছে ভাল লাগিছে এতিয়া মই আপোনাক কৈছিলো নে বেজ বেজালি এইবোৰ চব ভাণ্ডক বৰ্তমান এই মহামাৰীৰ সময়ত আমাক বচোৱা মানুহ এজনেই আছে সেইজন হ'ল ডাক্তৰ কিন্তু আপোনাৰ কাৰণে আমাৰ সৰুকুনা মৃত্যুৰ মুখত পৰিল